फ्रेंड्स बबिता पृथ्वीर এখন টেকলৈ আপোনালোকক স্বাগতম আৰু লগতে স্যাটাৰডে ব্লগলৈকো স্বাগতম। আসলতে মই আজি অকনমান ওলাই যাব আহিছো। বৰ্তমান হাজিকাছি ওলাই আহিলো বাহিৰলৈ। মই যত গৈ আছো তাত গৈ পাই লওঁ। আসলতে মাহীজনী ঘৰত যাওঁ, মই গৈ পাই লওঁ। আজি ব্লগটো মই তাতে বনাম। ঠিক আছে, চাই থাকিব। মই ৰাস্তাতে নামিছো, স্কুটিত আহিছিলো। এইটো ৰাস্তা দিয়ে যাম। আৰু এই গছজোপা দেখিছে আপোনালোকে, অগছজোপা মোৰ শহুৰ দেউতাই লগোৱা হয়। 10 বছৰ হ'ল ন? 10 বছৰ হৈ গ'ল। মই অলপ ওচৰৰ পৰাই দেখাই দিওঁ। এইজোপা হয় গছজোপা। 10 বছৰ হ'ল। বহুত ধুনীয়াকৈ হৈ গৈছে গছজোপা। আচলতে চবেই এইখিনিত আহিলে গছজোপাৰ কথা কয়, মই সেইকাৰণে দেখুৱালোঁ। বাকী এইফালে এইখিনি গিজিং বুলি কয়, চৰকাৰী মাটি হয়। আৰু এইফালেও আছে চৰকাৰী মাটি, মই আপোনালোকক দেখাই আছোঁ। এইখন দেখিছে গিজিঙৰ ফিল্ড হয়। পিনে চবফালে এইটো গীৰ্জা ঘৰ আছে এইখিনিতে। আৰু আপোনাৰ গোটেইখিনি ইয়াতে ফিল্ড মানে মুকলি ফিল্ড হয়। ইয়াতে মানুহ দুনো নাই, ঘৰ নাই বুলিয়ে ক'ব পাৰি। কিবা কিবি অফিচ আছে। এইফালে এখন আছে ফিল্ড, আপোনালোকে দেখিছে চাগে। আচলতে মই স্কুটিত আহি আছোঁ, আৰু স্কুটিত আহি আপোনালোকৰ কাৰণে মই আজি ব্লগটো বনাইছোঁ স্যাটাৰডে। আৰু বহুত দিনৰ পিছত আহিছোঁ। কৰোণাৰ কাৰণে আচলতে ঘৰৰ ভিতৰতে সোমাই আছিলোঁ। আজি বহুত দিনৰ পিছত ওলাই আহিছোঁ। এইখন হৈছে গাৰ্লছ কলেজখন। এইফালেদি মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ। ৰাস্তাটো খুব এটা বেছি ভাল নহয়। দেখিছে বৰষুণ পৰি বোকা হৈ গৈছে ৰাস্তা। দেখিছে আহি আছোঁ একচুৱেলি হাজবেণ্ডৰ লগত স্কুটি চলাই আছে। মই আৰু আজি খুব ধুনীয়াকৈ ফুৰিবলৈ গৈ আছোঁ। আজি বহুত দিনৰ পিছত আহিছোঁ, তো খুব ভাল লাগে। মই মাহীহঁতৰ ঘৰ পাই গ'লোহি। এইজনী মোৰ ননদ বুলিয়ে ক'ব পাৰি। আৰু সিফালে মাহী আছে। বোকা টক্টা দিছেহি, মই এইখিনি ভিডিঅ' উঠাব নোৱাৰিলোঁ। বৰ্তমান মই ভিতৰত গৈ আছোঁ। ইমানে এয়া মোৰ ননদ হয় মমতা, আৰু এয়া হৈছে ৰূপা। নাম পাহৰিব পাৰোঁ, সেইকাৰণে এবাৰ আকৌ ৰিমাইণ্ড কৰি লৈছোঁ। এতিয়া আকৌ মই ওলাই যাম। আচলতে ৰাস্তাটো আপোনালোকক এইখিনি পৰিৱেশটো দেখাম। বহুত বেছি ধুনীয়া হয়। বিশেষকৈ ধান হৈ আছেতো, ধানৰ খেতি অকণমান দেখাওঁ আপোনালোকক। এতিয়া ধান ৰোৱা দিন। পানী হোৱা নাই ন ইয়াত? পানী সেইবোৰত হৈছে। ধুনীয়াকৈ খেতি হৈ আছে। মমতা ৰুই পাইছানে? পাইছোঁ। মই অৱশ্যে ৰুই পাইছোঁ দেই। এইপিনে খেতি হৈ আছে। এইটো ৰাস্তা দেখিছে। এইপিনে ক'ত যায় আচলতে মই নাজানো। ইয়াৰ পৰা লাংথাজান কিমান দূৰ? ওচৰতে, সেইটো দেখিয়ে থাকে। এনে এটা লাংথাজান বুলি জান আছে। ইয়াৰ পৰা আচলতে দূৰলৈ হ'ব, সেইফালে হয়। মই আচলতে কোনোদিন গৈ পোৱা নাই, যাব মন আছে। একদিন নিশ্চয় গ'লে আপোনালোকক দেখুৱাম। ৰাস্তা পাৰ হ'ব লগা হৈছে। বস্তুটো দেখিলোঁ। ইয়াত মাছ পায়? দেখিছে বৰশী মাৰি আছে, মাছ ধৰিব। দুটামান লৈ যাব লাগিব মাছ আজি। পথাৰত পানী চাওক, পানী হৈ আছে চব ফালে। কিবা খেতি ধান আছে কৰিছিল নেকি? নাই কৰা ন? এইখিনিতে এখন LP স্কুল, এখন M স্কুল। মোৰ ননদহঁতে ইয়াতে পঢ়িছিল বোলে। ফুৰাব আনিছে, অলপমান ফুৰিব আহিলোঁ। খুব সুন্দৰ গাঁৱলীয়া পৰিৱেশ। ইয়াত ঘূৰাটো মজাই বেলেগ। যিয়ে গাঁৱত ঘূৰিছে, গাঁৱত থাকিছে, তেওঁলোকে খুব ভালেই পাব। এয়া আচলতে ফুৰি বহুতখিনিয়ে পালোহি। ইয়াৰ পৰা আকৌ উভতি বহুতখিনি যাব লাগিব। এইটো ৰাস্তাদি আহিলোঁ। বহুত বোকা হয়। ভাল লাগিছে কিন্তু মোৰ আহি। বহুত দিনৰ পিছত আহিছোঁ। আচলতে মই সৰু পথাৰত ঘূৰা নাই বুলি ক'লেও ভুল নহয়। খুব কমেই ঘূৰিছোঁ। আৰু আজি 1 মাহ 1.5 মাহ মানৰ পিছত মই ঘূৰিব আহিছোঁ। প্ৰথম অৱস্থাতে মই 1-1.5 মাহ ঘূৰিছিলোঁ। তাৰপিছত আজি ঘূৰিব আহিছোঁ আৰু খুব ভাল লাগিছে। এতিয়া উভতি যাম ঘৰলৈ। মমতা আৰু ৰূপাই নাম কৈছে, ক'ৰবাত পাহৰি গৈছে বুলি। ৰূপাই চাহ বনাই থৈছে। মই ক'লোঁ নালাগে লুচি বনাব, তথাপিতো লুচি বনাইছে। মই শব্দহে শুনিছোঁ, নিজে দেখা নাই। এতিয়া মই গৈ লওঁ মাহীহঁতৰ ঘৰ, তাৰপিছত আকৌ কথা পাতিম আপোনালোকৰ লগত। এইটো এয়া মমতাই বনাইছে। কি ধুনীয়াকৈ বেৰত সজাই থৈছে, দেখিছেনে? কাগজে বনাইছা ন মমতা? কাগজৰ। আৰু এইটো এটা কি ধুনীয়াকৈ বনাইছে। মোৰ দেখি খুব ভাল লাগিল, এইকাৰণে উঠাই ল'লোঁ।
ফটো উঠিব আহিছোঁ পোষ্ট দিবলৈ চেষ্টা কৰিছে ৰূপাই কি পোষ্ট দিব ফটোকেইটাতো দেখাম বাৰু তাৰ আগতে মই অকণমান ভিডিঅ' কৰি লওঁ মানে আচলতে আজি খুব ভাল লাগিছে ফূৰ্তি লাগিছে ইহঁতকেইজনী থকাৰ কাৰণে আচলতে মই আহোঁ ইয়ালৈ আৰু বহুত দিনৰ পিছতে আহিলোঁ ফটো উঠিছোঁ দুকপিমান আপোনালোকক দেখাম আলু আৰু কণী ভাজা লগতে লুচি আচলতে ইমানবোৰ কৰিব নালাগিছিলে কৰিলে খাম এনেই ফুৰিবলৈ আহিছিলোঁ বহুত দিন অহা নাই কাৰণে এতিয়া খাই লওঁ নামটো কি নাম এটা দিব লাগে মুনু বোলে মাতে মুনু মাইনা ধুনু চব থাকে মানে আমি যেতিয়া ৰাতি থাকে ৰাতি আমি খালি মানে ভাত পানী খালি হেৰি থাকিব ওলাইছোঁ সকলোকে বাই বাই টাটা জনালোঁ আকৌ এবাৰ মাত দিওঁ আজিৰ কাৰণে বাই বাই আকৌ লগ পাম মাহী আকৌ যাবা নে তোমালোক জাষ্ট ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত দেখিছোঁ মায়ে চাকি তাকি জ্বলালে তুলসী ইয়াত আৰু গোসাঁইঘৰটো সোমাইছে পুথি পঢ়ি আছে আজি মোৰ ব্লগটো কেনেকুৱা লাগিল চাই জনাব নাপাহৰিব আৰু আগলৈকো মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ আজিলৈ আহিছোঁ বাই